बेवहाय माने सुक्तियाव जोङो लिरनानै लानानै फैदों एनडि बिनि सेंग्राफोरनि केसफोरखौ उइथड्र खालामजोबनांगोन অলপ আগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলো তেতিয়া তেখেতে ক'লে যে অকল এটাহে কাম বাকী আছে গোটেইখিনি কৰিলো মই ভাবো যে অসম চুক্তিৰ নিচিনাকে আকৌ বিটিআৰ চুক্তি কাৰ্যকৰী কৰিব লাগে বুলি যাতে বড়ো মানুহে আন্দোলন কৰিবলগীয়া নহয় আকৌ যদি বড়ো মানুহে হাতত অস্ত্ৰ তুলিবলগীয়া নহয় তাৰ কাৰণে এবছৰৰ ভিতৰতে বিটিআৰ চুক্তি 2020 চনৰ চুক্তিৰ 100% দফাসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বিপিএফ এই ৰাজনৈতিক সংগঠনখিনিৰ উপৰিও নৰেন্দ্ৰ মোদী অমিত শ্বাহ ডাঙৰীয়াৰ অদম্য ইয়াৰ ব্যাকগ্ৰাউণ্ডৰ কাৰণে আজি আমি ইয়াত বহিব পাৰিছো মুখ্যমন্ত্ৰীয়ে আমাৰ 6 শিডিউল বিলাকক চলাবলৈ দি আছে থ্যাংক ইউ অৰিজিনেল 6 শিডিউলত আমি 2003 পাইছিলো হেতু এতিয়া ভাল আছে নে নাই গভৰ্ণমেণ্টে হেতু মানে স্পষ্ট কৰিব লাগে যদি নাই আমাক মানে ঘূৰাই দিব লাগে भिडिअनि फुटेजाव खोनाखाबाय जोंनि बर' एमएलएफ्रा साहस दंना गैया रोखा जाबाय जोंनि बर' एमएलएफ्रा गावनि खिनाय हासुनाय जायगायावनो फंसेबो बुंनो हायाबा आरो गुवाहाटी बायदियाव फैनानै बर'नि गांनाय उखैनाय मा बुंनो हानो लासिंसिं बर' एमएलएआ सानैसोआ खन्थाइ आवरायनाय बायदि गान खननाय बायदिसो फंनैसो बुंनानै सिरि लासिंसिं एक्स एनडिपिफोरनि जानानै बिटिसि बिटिआरनि जानानै उकिल गयासो फंनैसो गोख्रों सरकारनि सायाव बाथ्रा बुंनानै फैनायखौ जोबोद बाखनायथाव गेदेरमा रायजो राजाफ्रा जाय बर'नि एमएलए बिथांमोननो नेक्स्टआव टिकेट लानानै सोरबा कंग्रेसआनो जा सोरबा बिजेपिआनो जा सोरबा बिपिएफनियानो जा सोरबा इउपिपिएलनियानो जा जायफोर दानि गादियाव दं एमएलएफोर बिथांमोननो नेक्स्टआव जाहाथे देरहासार होनानै जेबो लाब गैया बिथांमोना गाव गावनि बिबानखौ नागारनानै दानि सिनियर जुनियर जायफोर रोंगौथि गोनां दिल्ली सरकारखौ बुंनो हानाय गुवाहाटी सरकारखौ बुंनो हानाय गोरों मानसि दं बिथांमोननो जाहाथे सुबिदा होनाया मोजां रोखा जाबाय गेदेरमा रायजो राजा बयबो गावनि जायगायावनो गावनि खिनाय हासुनायावनो फंसेबो बाथ्रा बुंनो हायाबा गुवाहाटी बायदियाव फैनानै दिल्ली बायदियाव थांनानै मा बाथ्रा बुंनो हानो बर'नि বিটিআৰ ইমান ইজি জায়গা 85 চনৰ পৰা অসমৰ কোনো মুখ্যমন্ত্ৰী বিটিআৰত ৰাতি থাকি পোৱা নাই আজি আপোনালোকে ইয়াত আহিছে এই গোটেই আৰত আপসু ইউপিপিএল বিপিএফ এই ৰাজনৈতিক সংগঠনখিনিৰ উপৰিও নৰেন্দ্ৰ মোদী অমিত শ্বাহ ডাঙৰীয়াৰ অদম্য ইয়াৰ ব্যাকগ্ৰাউণ্ডৰ কাৰণে আজি আমি ইয়াত বহিব পাৰিছো আজি ইয়াত বহি আমি যিখিনি কথা পাতিছো আপোনালোকে ডেটা চাওক অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই থকাৰ পৰিৱেশ নাছিল অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া 15 বছৰত ডাঙৰ ডাঙৰ কথা আজি কিছুমানে ক'ব খুজিব এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই আৰু মই এখিনিও যোগ দিম যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো তেখেতো বিটিআৰত এদিনো নিশা কটাব পৰা নাছিল These are facts of life. বিমলা প্ৰসাদ চলিহা বিটিআৰত আহোতে তেওঁৰ ভ্ৰমণৰ বিপক্ষেও বন্ধ ঘোষণা কৰা হৈছে আজি যত আমি থিয় হৈ আছো যথেষ্ট কথা কবৰ কাৰণে ইয়াত আহি প্ৰভোগ কৰিবৰ কাৰণে বহুত ভাল আজি দিনটো অসমৰ ইতিহাসৰ আটাইতকৈ যুগান্ত এডুকেশ্যন পলিচিৰ ওপৰত আনিছে পাৱাৰৰ ওপৰত আনিছে আজি আমি ভাল পাইছো যে যিদিনা কোকৰাঝাৰত এই 6 শিডিউলৰ ওপৰত ওভাৰঅল 6 শিডিউলৰ ডেভেলপমেন্টৰ কথা আলোচনা কৰিবলৈ আমি ওলাইছো সেই সময়ত কোকৰাঝাৰত এই বিটিচিৰ এই সভাকক্ষত আজি এসেম্বলিত আজি আমি তো ডিসকাশন কৰিবলৈ পাৰিছো গতিকে মই কথাটো ক'ব বিচাৰিছো যে ডিসক্ৰিমিনেশনটো আছিল কাৰণে কিছুমান চুক্তি হৈছে অধ্যক্ষ মহোদয় মোৰ বক্তব্যৰ বিষয়টো বেলেগ আজি ডিমা হাছাওত চুক্তি হৈছে কেইবাখনো চুক্তি হৈছে ডিমা হাছাও কেইবাটাও গ্ৰুপৰ লগত কাৰ্বি আংলঙত দীঘলীয়া দিন তাতে কেইবাখনো চুক্তি হৈছে কাৰ্বি আংলঙৰ আজি বিটিচিটো মোৰ সতীৰ্থই কৈছে আমাৰ সতীৰ্থ বিধায়ক এগৰাকীয়ে ক'লে আজি হাউচৰ যে তিনিখন চুক্তি বিটিচিটো ইতিমধ্যে ভাৰত চৰকাৰৰ লগত যদিও এখন অসম চৰকাৰৰ লগত 99% ৰিলেটেড তিনিখন চুক্তি হৈছে তাৰ পিছতো এই অঞ্চলৰ ডেভেলপমেন্টৰ ওপৰত আমি আলোচনা কৰিবলগীয়া হৈছে কাৰণটো কি
কাৰণটো হৈছে এইটোৱেই চুক্তি মতে যিবিলাক দফা তাত থাকে সেইবিলাক পালন কৰা নাই মই একেবাৰে সৰু কথা এটা কৈছো উপাধ্যক্ষ মহোদয় আজি যিসকল স্বাক্ষৰকাৰী আছিল আমাৰ ইয়াত এনডিএফবি এটা স্বাক্ষৰকাৰী আছিল তেওঁলোকৰ যিটো ৰিহেবিলিটেশ্যন তেওঁলোকে 100% ৰিহেবিলিটেশ্যন হৈছে বুলি ভবা নাই কিছুমানৰ হৈছে কিছুমানৰ হোৱা নাই ইতিমধ্যে অসমৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ কথাবিলাক অন্য অঞ্চলতো তেনেকুৱা ধৰণৰ কথা আছে গতিকে মই চুক্তি কেইখন আখৰে আখৰে যদি ৰূপায়ণ কৰে যে চুক্তিত অসম চৰকাৰৰ স্বাক্ষৰ আছে সংগ্ৰামীসকলৰ স্বাক্ষৰ আছে লগত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ স্বাক্ষৰ আছে সেই চুক্তিখন যদি বিচৰা মতে ইমপ্লিমেণ্ট হয় মই ভাবো যে ডিসক্ৰিমিনেশ্যন বুলি ভবাসকলৰ কথাটো অলপ ইফাল ইফাল হ'ব অলপ মানি ল'ব পাৰিব এতিয়া মই দুটামান কথা ক'ব বিচাৰিছো যদিও এআইডিএফৰ বিধায়ক তেখেতে এটা কথা কৈছে সঁচাকে দুখ লাগে যে ডিলিমিটেশ্যন আমাৰ ইয়াত নাই ডিলিমিটেশ্যন থকাৰ পিছতো বিভিন্ন ঠাইত দলে দলে ইটো দলৰ পৰা সিটো দললৈ গৈছে সেইটো বিধায়ক বেলেগ কথা বিধায়কে হওক এমপি হওক কিন্তু এন্টি ডিফেকশ্যন আজি আমাৰ যিকেইটা 6 শিডিউল আছে তাতো এন্টি ডিফেকশ্যনৰ প্ৰয়োজন উপলব্ধি কৰিছে আৰু ষ্টেক হোল্ডাৰবিলাকে যেতিয়া বক্তব্য ৰাখে তেখেতসকলে কিন্তু এইটো খুব ষ্ট্ৰংলি কৈছে ষ্টেক হোল্ডাৰবিলাক যেহেতু ক্ষমতাত থকা সংগঠন নহয় তেওঁলোকে জাতীয় সংগঠনবিলাকে তেওঁলোকৰ নিজা স্বাৰ্থ ৰক্ষা কৰি কেতিয়াও কথা কৈছে বুলি মই উপলব্ধি কৰা নাই মই ইয়াত দুটামান পইণ্ট উল্লেখ কৰিছোঁ যে আমি বিচৰা ধৰণে যিবিলাক ভিচিডিচি আছে বিশেষকৈ বিটিচি যদিও নৰ্থ কাছাৰ কি কয় ডিমা হাছাও আৰু কাৰ্বি আংলঙত আমাৰ ভিচিডিচিৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো তাত নাই সম্পূৰ্ণৰূপে আমাৰ ইয়াত যিটো আছে এইটো বহু বিষয়ৰ পৰা বহু ধন কেন্দ্ৰীয় চৰকাৰৰ পৰা অহাৰ পৰা এতিয়াও বঞ্চিত হৈ আছে ইলেক্টেড নোহোৱাৰ কাৰণে এইটো মাননীয় চন্দ্ৰমোহন পাটোৱাৰী পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰ বৰ্তমান তেখেতে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত যেতিয়া মন্ত্ৰী আছিল তেখেতৰ নেতৃত্বত এখন কমিটি হৈছিল কেবিনেট কমিটি য'ত বিটিচিৰ পৰাও 2-3 গৰাকী ইএমক তাত সদস্য কৰা হৈছিল আৰু ভিচিডিচি ইলেকশ্যনৰ পৰ্ব প্ৰায় আলোচনা কৰি এই বিটিচি চৰকাৰে সন্মতি প্ৰকাশ কৰাৰ পিছতো আজিলৈকে ভিচিডিচি ইলেকশ্যন নহল যাৰ কাৰণে উপাধ্যক্ষ মহোদয় ভিচিডিচি লেভেলত যথেষ্ট সময়ত কৰাপশ্যন হোৱাৰ কথা শুনা যায় যি চৰকাৰে নাথাকক দায়বদ্ধতা যেটো নাথাকে তেওঁলোকে যেহেতু ইলেক্টেড নহয় এই 5 বছৰে আছো তাৰ পিছত মই নাই তেওঁলোকৰ যিটো বেপেৰুৱা চিন্তা চৰ্চা এই বেপেৰুৱা চিন্তা চৰ্চাটোৱে তৃণমূল পৰ্যায়ত বিশেষকৈ বিটিচি অঞ্চলত ডেভেলপমেণ্টত যথেষ্ট হাৰ্ম হৈছে বুলি ভাবোঁ ইয়াৰ উপৰিও ভাৰত চৰকাৰৰ এটা ডাঙৰ প্ৰতিশ্ৰুতি আছিল যে ইণ্টাৰনেশ্যনেল যিটো আমাৰ ভাৰত ভূটানৰ যিটো সীমান্ত 1000 কোটি টকাৰ এটা তাত ৰাস্তা বনোৱা কথা আছিল সেইটো আছিল ভৈৰৱকুণ্ডৰ পৰা জমদুৱাৰলৈকে 1000 কোটি টকাৰ প্ৰস্তাৱিত তেতিয়া আছিল আজি যেহেতু কৰ্মক্ষম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত আছে উপস্থিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আজি সুযোগতে ওভাৰঅল অফ ডেভেলপমেণ্ট অফ 6 শিডিউল যদি বিচাৰে তেতিয়াহ'লে এই ৰাস্তাটো যদি হয় মই ভাবোঁ গোটেই অসমৰ কাৰণে এটা অল্টাৰনেটিভ ৰাস্তা হ'ব আৰু সেই ৰাস্তাটো এটা এক্সপ্ৰেছ হাইৱে হওক বা 4 লেণ্ডে হওক যিয়ে নকওক মুঠতে তেনেকুৱা আছাম মালৰ পৰাই হওক সেই ৰাস্তাটো বনাবলৈ মই আজি অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে খুব সুন্দৰকৈ প্ৰেছ কনফাৰেন্সত উল্লেখ কৰিছে যে অসমৰ প্ৰত্যেকখন জিলাত মেডিকেল কলেজ বনাম বুলি আমি আদৰণি জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক গতিকে বিটিচিত যিকেইখন জিলা আছে সেই জিলাকেইখনকো আপুনি ইনক্লুড কৰক যে ইয়াৰ জিলাকেইখনতো যাতে মেডিকেল কলেজ হয় আৰু এইটো হৈছে জমদুৱাৰ মানে ভৈৰৱকুণ্ডৰ পৰা জমদুৱাৰ ইণ্টাৰনেশ্যনেল যিটো অসম ভাৰত পাৰ্টত হ'ব এই যিটো সেইটো যদি ৰাস্তা হয় আপোনালোকে যিমান পইচা টকা মানুহ আছে চবে মাটি কিনিব তাত না মানে এনেকা নাতিশীতোষ্ণ এৰিয়া তাত মাটি কিনিলে 6 শিডিউল এৰিয়া মানুহে বেছি পেলে ধনী হ'ব নেকি হয় আপুনি ধনী হ'ব পাৰিব গতিকে মই ইয়াৰ উপৰি বেয়াই হ'ব 6 শিডিউল এৰিয়াৰ কাৰণে ইয়াৰ উপৰি মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ উপাধ্যক্ষ মহোদয় মই এটা কথা ক'ব বিচাৰিছোঁ গাঁও সোমোৱা আৰু ওলোৱা এখন কমিশ্যন বনাই দিছিল বিটিআৰৰ অধীনত এই বিটিআৰৰ অধীনত যিখন চুক্তি হৈছিল বিটিআৰ চুক্তি সেই বিটিআৰ চুক্তিৰ জৰিয়তে যিখিনি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু সংগ্ৰামীসকলৰ মাজত চুক্তি হৈছিল সেইখিনি ইমিডিয়েটলি যদি ইমপ্লিমেণ্ট হয় মানে মেক্সিমাম বিষয় ইমপ্লিমেণ্ট হোৱা নাই যিবিলাক অভাৰঅল ডেভেলপমেণ্টত লাগে উপাধ্যক্ষ মহোদয় আপোনালোকে চুক্তিখন মোৰ হাতত আছে এটা এটাকৈ গাই দিবলৈ আপুনি সময় নিদিব হঠতে আপুনি উপাধ্যক্ষ বুলি নাম আছে আজি
অলপ আগতে কলেজ চৰকাৰীকৰণ সম্পৰ্কে বক্তব্য ৰাখা হৈছে কলেজ চৰকাৰীকৰণৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া BTC চৰকাৰে যেহেতু এইটো BTC সাবজেক্ট হৈছে এইটো চৰকাৰীকৰণ কৰিব পাৰে মই মাত্ৰ 3 দিন আগতে RTI এখন মই কাগজ পালো আৰু মোবাইলটো পালো টিভিটো পালো যে 10খন কলেজ চৰকাৰীকৰণ কৰা বুলি কৈছিলে এই 10খন চৰকাৰীকৰণ কলেজৰ কোনো আটা পাতা নাই এই যদি তেওঁলোকে চৰকাৰীকৰণ কৰিছিল ৰাজ্য চৰকাৰৰ লগত যোগাযোগ কৰি ইমিডিয়েটলি হ'ব লাগে 26খন কলেজৰ ভিতৰত আৰু নতুনকৈ 10খন কলেজ লোৱা বুলি কৈছে তাৰ মানে 6খন বাকি থাকিব 20খন হ'ব যদি সেইটো হয় তেতিয়া BTCৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টত এটা মাইলৰ ক্ষতি হ'ব 20খন কলেজ হ'ব কিন্তু RTI পোৱা মতে যদি এই কলেজবিলাক মাত্ৰ নাম মাত্ৰ লৈ থৈ দিলে 2-3 বছৰ তেনেকৈ কোনো টকা পইচা বা তেওঁলোকে একো পোৱা নাই বা কোনো যোগাযোগ লেটাৰ তেওঁলোকে পোৱা নাই মই বিচাৰিম overall developmentor karone 6 schedule ei education department higher education to hoy koribo moi akhara kinchu moi ekebare hekhot eta kotha kobo bisarisu amar ya BTC অঞ্চলত যিবিলাক ফৰেষ্ট আছে আপোনালোকে জানে কাৰিগাঁৱৰ পৰা এইখিনি আহোতে যিবিলাক ফৰেষ্ট মানুহ থকা দেখিছিল আজি কিছু বছৰ আগতে তাত মানুহ নাছিল 100% ফৰেষ্ট আছিল উপাধ্যক্ষ মহোদয় সেই ফৰেষ্ট বিলাক আজি নাই যিবিলাক ফরেস্ট আছে ফরেস্ট বিলাক মই বিচাৰিছো যে সরকারে না থাকক BTC যার দলরে সরকার না থাকক এই সাবজেক্টটুকু যদি আজি আসাম সরকারের ফরেস্টর উপর যেটো অধিকার BTC সরকারের সেই অধিকারটো থকাটো উপাধ্যক্ষ মহোদয় মই বিচাৰিছো হদো হেকত আপুনি যেহেতু সময় দিব বিচাৰে নাই মই আকৌ একবাৰ কৈছো আমি ওভারঅল ডিসকাশন আর নয় সদস্য সকলকে দিব লাগিব আমি ওভারঅল ডিসকাশনটো ওভারঅল ডেভেলপমেন্টৰ কাৰণে কৰিছো ওভারঅল ডেভেলপমেন্ট মানে বিশেষকে BTCৰ ক্ষেত্ৰত BTD যিখন চুক্তি হৈছিল 2003 চনত আৰু BTR চুক্তি এই দুখন আখৰে আখৰ পালন কৰিলে BTCৰ সমস্যা যথেষ্ট কম হ'ব এই একে ধৰণে ডিমা হাছাওৰো সমস্যা সমাধান হ'ব কাৰ্বি আংলঙৰো সমাধান হ'ব থ্যাংক ইউ উপাধ্যক্ষ মহোদয় এটা কথা মই আপোনাক ৰিমাইন্ড কৰি দিব খুজিছো অল ৰাউন্ড ডেভেলপমেন্ট ইয়াৰ ওপৰত যেটো ইয়াত আলোচনা কৰিবৰ কাৰণে এটা নিৰ্ধাৰিত সময় দি আলোচনা কৰা হৈছে ময়ো ইয়াত অংশগ্ৰহণ কৰি পেলাই মোৰ যেটো অভিজ্ঞতা মোৰ যেটো ক'ব লগা কথা এক্সপ্ৰেছ কৰিবৰ কাৰণে থিয় দিছো আজিৰ আমাৰ কাৰণে এটা হিষ্টৰিকেল এটা এচিভমেন্ট এণ্ড ডেভেলপমেন্ট বুলি মই ক'ব খুজিছো অসমৰ বিধানসভাৰ আজি অধিৱেশন আমাৰ কোকৰাঝাৰত BTCৰ যেটো বিধানসভা কক্ষ ইয়াত অনুষ্ঠিত হোৱাৰ দ্বাৰা দি BTC এছেম্বলিখন আজি ষ্টেট লেভেল এছেম্বলিৰ ষ্টেটাছৰ এই পৰ্যায়লৈকে লৈ যোৱা হ'ল এটো আমাৰ কাৰণে এটা গ্ৰেট এচিভমেন্ট আৰু এটা ইয়াত মই ইয়াৰ কাৰণে ক'ব খুজিছো বদপা উপেন্দ্ৰনাথ ব্ৰহ্মক স্মৰণ কৰি তেখেতক মই ধন্যবাদ দিব খুজিছো তেখেতে নেতৃত্ব দিয়া এই বড় আন্দোলনৰ কাৰণে আজি যেটো এটা চুক্তি স্বাক্ষৰিত কৰি পেলাই BTC গঠন কৰা হৈছিল আন্ডাৰ দি প্ৰভিজন অফ দি 6th শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউচন আৰু ইয়াৰে এই সলুচনৰ পিছত গঠিত হোৱা BTC এৰেঞ্জমেন্টৰ ওপৰত আলোচনা কৰাৰ এই সুযোগতে আমি আমাৰ ইয়াত কোকৰাঝাৰত অসম বিধানসভাৰ এই অধিৱেশনখন পাতিবলৈ সুবিধাখিনি পাইছো আৰু ইয়াৰ কাৰণে হেটো বড়পা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা অৱদান বুলি মই ক'ব খুজিছো ইতিহাসৰ হেই দীঘলীয়া পুৰণা যেটো আমাৰ অধ্যায় মই ইয়াৰ মাজত সোমাই যাব বিচৰা নাই মই প্ৰেজেন্ট কনটেক্সটত থাকি পেলাই কথাটো ক'ব খুজিছো সোশিও ইকোনমিক এণ্ড অল ৰাউন্ড ডেভেলপমেন্ট অফ দি 6th শিডিউল এৰিয়া এইটো যদি আমি সফল কৰিব লাগে there should be a strong and stable government in the 6th Schedule Council, directly supported by the state and central government. Otherwise, it will not be possible of the 6th Schedule authority to bring about a all-round development in the area, to bring about the socio-economic development in the area. Okay, hetu jodi koribo lage central or state government or direct financial support, political support, their positive attitude or provision আছে এতিয়া 6th শিডিউল আমি BTC অঞ্চলত দুটা ৰূপৰ পাইছো
6th schedule from 2003 to 2027 January. প্রথম 6th schedule আমি বিটিটি হিসাবে 2003 চনৰ 10 ফেব্ৰুৱাৰীত পালো আৰু দ্বিতীয় ৰূপৰ যেটো 6th schedule 2020 চনৰ 27 জানুৱাৰীত বিটিআৰ চুক্তিৰ দ্বাৰা দি এতিয়া প্ৰথম পৰ্যায়ৰ যেটো 6th schedule আছিল সেই 6th schedule পলিটিক্যাল যেটো স্ট্যাটাস এই স্ট্যাটাসত কতবা নহয় কতবা আজিৰ যেটো নতুন ৰূপত আমি 6th schedule পাইছো কিবা নোৱা কতবা নহয় কতবা কমি যোৱা যেন মোৰ এটা অনুভৱ হয় এইটো হল যে পূৰ্বৰ যেটো 6th schedule আছিল 2003 10 ফেব্ৰুৱাৰী স্বাক্ষৰিত হোৱা 6th schedule arrangement তাত আমাৰ স্পষ্ট লিখা আছিল যে clause number 5.2 chief and deputy chief their status will be equivalent to the cabinet of the cabinet minister of the state and the EM status of the EMs will be the equivalent to the state minister কিন্তু আচৰিত কথা হল যে 2027 2020 চনৰ 27 জানুৱাৰীত হোৱা চুক্তি যেটো বিটিআৰ ইয়াৰ দ্বাৰা দি EM বিলাকৰ স্ট্যাটাস কি অৱস্থাত আছে আমি আজিলৈকে কিন্তু নাজানিলো তেখেতসকলৰ স্ট্যাটাসটো কাৰ্টেল কৰা হল এবলিশ কৰা হল কাৰণ সিএমৰ যেটো আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰৰ স্ট্যাটাসটো গভৰ্ণমেণ্টে নতুনকৈ নটিফাইড কৰিলে নটিফাইড কিয় কৰিব লগা হল দ্যাট মিন্স এইটো এটা এবলিশ হৈছিল যাৰ কাৰণে নতুনকৈ তাতে notification দিয়াৰ দ্বাৰা দি ভাল ৰাখিব লগা হল কিন্তু ইন দি কেছ অফ ডেপুটি চিফ এণ্ড দি কেছ অফ EM সাইলেন্ট আজিলৈকে এইটো এটা আমাৰ প্ৰশ্ন হৈ গল যে তেওঁলোকৰ ৰাজ্যিক পৰ্যায়ৰ যেটো স্ট্যাটাস আছিল যেটো অৰিজিনাল 6th schedule আমি 2003 পাইছিলো সেইটো এতিয়া ভাল আছে নে নাই গভৰ্ণমেণ্টে সেইটো মানে স্পষ্ট কৰিব লাগে যদি নাই আমাক মানে ঘূৰাই দিব লাগে তেতিয়া আমি ভাবিবলৈ লম যে আমি পোৱা 6th schedule টো ভেৰি মাছ পাৱাৰফুল আৰু একো এই 6th schedule টো দুৰ্বল কৰিবলৈ বিচৰা হোৱা নাই এটা আকৌ মই ক'ব খুজিছো যে টাইম টু টাইম interference from the state bureaucrats upon the administration of this BTR আমি দেখিবলৈ পাইছো যোৱা বছৰ 2024 চনৰ আমাৰ সেপ্টেম্বৰ মাহৰ 30 তাৰিখে অসম চৰকাৰৰ PNRD বিভাগৰ পৰা এটা অৰ্ডাৰ জাৰি কৰিলে regarding the delimitation of the development blocks তাত তেখেতসকলে ডাইৰেক্ট মানে state government or Palopora without having a discussion with the council authority. Directly they have issued the order to the PNRD department. You should do this. It was a direct encroachment to the power to encroachment korato, it was Ami Doriluiso, it was Hobon Lagisil. Our Agolis that in the Hoy Yakaronemoy on Urut Koriso. At here, Amar non tribal Zimarubila for apprehension regarding the political rights. মই ইয়াত ক'ব খুজিছো 2003 যেটো আমি চুক্তি স্বাক্ষৰ কৰিছিলো 6th schedule লৈ পেলাই তাত স্পষ্টভাৱে লিখা আছে যে ভাৰতবৰ্ষৰ কোনো প্ৰদেশৰ কোনো কাউন্সিলত আপোনালোকে দেখা নাপাব যত নেকি নন ট্ৰাইবেল সকলৰ কাৰণে পলিটিক্যাল ৰিজাৰ্ভেশন ৰখা হৈছে কিন্তু আমাৰ বিটিএডি নামেৰ 2003 চনত যেটো চুক্তি স্বাক্ষৰ কৰিছিল তাত স্পষ্টভাৱে লিখা আছে 5 BTC constituency will be reserved for non tribal community Baharor Hongbidanot tenekwa kuno provision nai. Political reservation is not given to the general community, but in our BTAD 6th schedule, we have given 5/6 to the non-tribal community, and it is laid down in our echo, constitutionally guaranteed. So they are very much secure. They are provided political rights. There should not be apprehension from their community. Eto ami yar karone kobo bujiso. Etia ahi jok socio-economic development and all-round development কথা যদি ক'ব লাগে ইয়াত আমি এডুকেশ্যনটো জোৰ দিব লাগিব এডুকেশ্যন যদি জোৰ দিব লাগে মই ক'ব খোজা কথাটো হ'ল যে হোৱাট এবাউট দি মানে প্ৰভিন্সিয়েলাইজেশ্যন অফ দি স্কুলছ অলৰেডি কনষ্ট আমাৰ বিটিআৰ একৰ্ডৰ যেটো দেখা পাইছো 6.2 the 6.3 একৰ্ডৰ বা দোপাত যে প্ৰভিন্সিয়েলাইজ কৰা হ'ব কিন্তু এতিয়া আহি দেখা পালো যে প্ৰভিন্সিয়েলাইজটো নহল এলপি এমই হাই স্কুল কলেজ থাকি গ'ল আৰু জেনাৰেল পলিচিৰ লগত হিটো মিক্স আপ কৰি ডিসিশনটো লবলৈ যোৱা যেন মোৰ অনুভৱ হয় এটা একৰ্ডত যিবিলাক মানে সন্নিবিষ্ট কৰা হৈছে এগ্ৰিড কৰা হৈছে that should not be treated as the মানে জেনাৰেল সাবজেক্ট হেতু জেনাৰেল পলিচিৰ দ্বাৰা দি হেতু আপুনি ট্ৰিট কৰিব নালাগে একৰ্ডত কমিটমেন্ট দিয়াটো ইট ইজ মানে সামথিং ভেৰি মাচ স্পেশাল হেতু একেবাৰে স্পেশাল বস্তু একৰ্ডত যেটো নোহোৱা
যেহেতু কৰিব নোৱাৰে জেনেৰেল পলিচিৰ দ্বাৰা দি যেনেকৈ 6th schedule provision cannot be applied to the plains area only it is only for hills area but to resolve the border movement government of India and Assam they have agreed to apply this provision in this primary plains area also নোহোৱা বস্তুটোকে যদি ইয়াত এপ্লাই কৰিব পাৰে through the modification and amendment of the constitution then why not this মানে matter of provincialization policy ঠিক আছে government should why should not the government take this policy government to আমাৰ government to general policy দ্বাৰা দি যদি provincialize আপুনি কৰিব খোজে তেনে হলে আপুনি norms নকৰিব criteria নকৰিব কিন্তু একৰ্ডৰ দ্বাৰা দি promise কৰা বস্তুটো বিষয়টো আমি জেনেৰেল পলিচিৰ দ্বাৰা দি মিক্স আপ কৰিব নালাগে it should be থ্যাংক ইউ এতিয়া just 1 minute please sir 1 minute please মই এতিয়া আসল মুদ্দাত আহিব খুজিছো আসল মুদ্দা আমাৰ কি কয় বিদ্যাশ্ৰী এংলিং ডাঙৰীয়াই কৈছে যে আৰ্টিকল 24 ৰে এটো এপ্লাই কৰিব লাগে বুলি কৈ আছে আই ষ্ট্ৰংলি সাপোৰ্ট হিজ ষ্টেটমেন্টস মই সাপোৰ্ট কৰিছো আৰু তেখেতক যদি দিয়া হয় মুখ দিব লাগিব ইয়াৰ কাৰণে মই দাবী জনাইছো যি নহওক আৰু আমাৰ ৰবীন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া দেৱ কৈছে যে মোৰ পাৱাৰ বিচাৰিছে মোৰ পাৱাৰ দিয়ক মইও তেখেতক সন্মান জনাই আকৌ তেখেতৰ ষ্টেটমেন্টটো মই সাপোৰ্ট দিছো তে মোৰ পাৱাৰ দিয়ক এতিয়া লাষ্টলি মই হেতুকে ক'ব খুজিছো যে সোশিও ইকোনমিক এণ্ড অল ৰাউণ্ড ডেভেলপমেণ্ট সাবজেক্টটো এইটো গতিকে মই ক'ব খুজিছো যে সোশিও ইকোনমিক ডেভেলপমেণ্ট যদি আনিব লাগে তেনেহ'লে ডিক্লেয়াৰ দিছ বিটিএসি এৰিয়া as an economic zone special economic zone হিসাবে ঘোষণা কৰক one thing another thing to হল যে ইন্ডাষ্ট্ৰিয়েল জোন হিসাবেও অসম চৰকাৰৰ ফালৰ পৰা এই অঞ্চলটো ঘোষণা কৰাৰ ব্যৱস্থা কৰিলে ভাল পাম তেতিয়াহে ইকোনমিক ডেভেলপমেন্টটো সোনকালে আহিব সোশিও ইকোনমিক ডেভেলপমেন্ট কণ্ডিশ্যনটো ভাল হ'ব মানে কি কয় স্পেচিয়েল ইকোনমিক ডেভেলপমেন্ট জোন থ্যাংক ইউ ইকোনমিক জোন এণ্ড ইন্ডাষ্ট্ৰিয়েল জোন হিচাপে ঘোষণা কৰিব লাগে লাষ্টলি মোৰ এটা সমস্যা আছে যে এডুকেশ্যন ডেভেলপমেণ্টত এডুকেশ্যন পলিচিত যে 2017-18 চনৰ পৰাই অসম বিধানসভাৰ মজিয়াত মোৰ পকেৰা গ্ৰাম কলেজৰ সায়েন্স ষ্ট্ৰীম ইন্ট্ৰডাকশ্যনৰ কাৰণে মই বাৰে বাৰে দাবী জনাই আহিছো আজিলৈকে কিন্তু মোক দিয়া নাই মোক নহয় হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই দাবী জনাইছো মই ইয়াত সেপাৰেট স্টেট বিচৰা নাই মই ইয়াত কাউন্সিল বিচৰা নাই মই মাত্ৰ এটা কলেজৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণেহে সায়েন্স ষ্ট্ৰীম বিচাৰিছো হেতু দিব নোৱাৰা বিষয় হ'বই নোৱাৰে থ্যাংক ইউ ইয়াৰ কাৰণে এই সায়েন্স ষ্ট্ৰীমটো অসম চৰকাৰৰ পৰা ব্যৱস্থা যাতে কৰে কিয়নো আমিনুল ইছলাম লস্কৰ সিনিয়ৰ 2020 চনৰ বিটিসি ইলেকশ্যনত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পকেৰা গ্ৰামত কেম্পেইন কৰিবলৈ আহোতে তেখেতে নিজে ঘোষণা কৰিছিল যে সায়েন্স ষ্ট্ৰীম পকেৰা গ্ৰাম কলেজত ইন্ট্ৰডাকশ্যন কৰা হ'ব বুলি আৰু সেই আকাৰে মই আজিলৈকে দাবী জনাই আছো 2017-18 পৰা আজিলৈকে দিব বুলি কয় আজিলৈকে দিয়া নাই মোৰ ছাত্ৰ ছাত্ৰীসকলে থ্যাংক ইউ মই ছাত্ৰ ছাত্ৰীসকলে আমিনুল ইছলাম ডক্টৰ সায়েন্টিষ্ট হোৱা পাব নালাগে আপুনি গতিকে মই দাবী জনাইছো সোনকালে হেতু যাতে পূৰণ কৰি দিয়ে फैनायनि थाखाय गिबियावनो आं नोंथांखौ साबायखर बावदों बिटिआर ओनसोल एबा 6 शिड्यूलनि सासे नोगोरारि हिसाबै आं नोंथांखौ साबायखर बावदों लोगोसे आसामनि मानगोनां गिबि मन्त्रि मानिजाथाव डक्टर हिमन्त बिश्व शर्मा बिथांखौबो आं बे समाव साबायखर बावदों आरो आसाम सरकारखौ बेबायदि हाबाफारि लानायनि थाखाय मानगोनां बुंथिगिरि অনারেবল মেম্বার আমার যে টেকনিক্যাল মানে প্রবলেম ইয়ার ইন্টারপ্রেটর তো অসমীয়াতে কম এড্ৰেছখিনি বৰড কৰি লৈছো স্যাৰ মই অসমীয়াতে কৈ আছো স্যাৰ অসমীয়াত কৈ এড্ৰেছিংখিনি কৰি আছে ঠিক আছে মোৰ 6 শিডিউলত হ'ব ঠিক আজিৰ যে বাজেট অধিৱেশন আৰম্ভ হৈছে আৰু কিছু কথা মই বৰড ক'বলৈ পাই সুখী অনুভৱ কৰিছো বড়ো ভাষা ৰাষ্ট্ৰৰ ভাষা 8 শিডিউলৰ অন্তৰ্ভুক্ত লাহে লাহে আমি চৰ্চা কৰিবলৈ পোৱাটো আমি দেখিছো আপোনাৰ উদ্যোগতে আমাৰ অসম বিধানসভাত বড়ো ভাষা প্ৰচলন আৰম্ভ হ'ল আৰু বিভিন্ন চৰকাৰী বিষয়াসকলকো বা কৰ্মচাৰীসকলকো
আজি ট্ৰেইনিং দিয়াৰ যি ব্যৱস্থা আপুনি কৰি আছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰোঁ মাননীয় অধ্যক্ষ মহোদয় আজি যি সিদ্ধান্তটো স্পিকাৰ ইনিচিয়েটিভত লোৱা হৈছে তাৰ বাবে সঁচাকৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব এইটো এটা ইতিহাস যে অসমত কোনোদিনে অসম বিধানসভাৰ বাহিৰত হোৱা নাছিলে আজি প্ৰথমবাৰৰ কাৰণে 6 শিডিউল বিটিআৰৰ হেডকোৱাৰ্টাৰ কোকৰাঝাৰত বিটিআৰৰ এছেম্বলি হলত হৈ আছে আৰু লগতে স্পিকাৰৰ যিটো উদ্যোগ স্পিকাৰ যি ইনিচিয়েটিভ এই ইনিচিয়েটিভত আপুনি যিটো বিষয় আলোচনাৰ কাৰণে সুযোগ দিলে তাৰ বাবেও মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ ৬ষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহৰ আৰ্থসামাজিক আৰু সামগ্ৰিক যি উন্নয়ন এই বিষয়ে আজি যে সদনত মুকলিকৈ আলোচনা কৰাৰ কাৰণে যি কাৰ্যসূচী লোৱা হ'ল তাৰ বাবে সঁচাকৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব মাননীয় অধ্যক্ষ মহোদয় 6 শিডিউলৰ ডেভেলপমেণ্টৰ কথা ক'বলৈ যাওঁতে কিছু কথা মই কৈ ল'ব বিচাৰিছোঁ কেনেকৈ আমাৰ অসমত বা নৰ্থ ইষ্টত আমাৰ 6 শিডিউল আৰম্ভ হ'ল এই কিছু কথা মই সদনত ক'ব বিচাৰিছোঁ 1929 চনত শ্ৰীমদ গুৰুদেৱ কালীচৰণ ব্ৰহ্মই এই ব্ৰিটিছৰ সময়তেই 1929 চনত তেখেতে চাইমন কমিশ্যনত লগ কৰিছিলে শ্বিলঙত আৰু তেখেতে মেমৰেণ্ডাম সেই সময়ত তেখেতে ছাবমিট কৰিছিলে স্বাধীনতাৰ আগত তেখেতে সেই সময়ত দাবী জনাইছিল যে সেই সময়ৰ আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট আৰু বেংগল প্ৰভিন্সৰ কোচবিহাৰ তাত থকা যি বড়োসকল এই বড়োসকলৰ পৃথককৈ চেঞ্চাছ কৰিব লাগে বুলি তেতিয়াই এই চাইমন কমিশ্যনক লগ কৰি পেলাই শ্বিলঙত মেমৰেণ্ডাম দিয়া আৰম্ভ হৈছিলে 1929 চনত স্বাধীনতাৰ বহু আগৰ পৰাই তাত কোৱা হৈছিল আকৌ যে ছেপাৰেট ৰিপ্ৰেজেণ্টেটিভছ ইন দ্য লোকেল বডিজ যেনেকৈ আজি বিভিন্ন নিকায় নিগমবিলাকত বিভিন্ন সুযোগ সুবিধা দিয়া হয় সেই সময়ত নিশ্চয় তেখেতে অনুভৱ কৰিছিল যে লোকেল বডিজবিলাকতো আমাৰ মানুহবিলাকক যাতে তাত ৰিপ্ৰেজেণ্ট কৰা হয় সেই দাবীটো তেখেতে সেই সময়ত উত্থাপন কৰিছিলে ইয়াৰ পিছত যদি চোৱা যায় 1933 চনত ভীমবৰ দেউৰী তেখেতসকলৰ নেতৃত্বত 1933 চনত এই সময়ত ট্ৰাইবেল লীগ অসম ভৈয়াম ট্ৰাইবেল লীগৰ জন্ম হৈছিলে ট্ৰাইবেলসকলৰ অধিকাৰৰ কাৰণে কথা কোৱা হৈছিলে ট্ৰাইবেলসকলৰ বিভিন্ন সমস্যাক লৈ পেলাই ভীমবৰ দেউৰী ডাঙৰীয়াসকলৰ নেতৃত্বত তেওঁ একেৰাহে 13 বাৰ সাধাৰণ সম্পাদক হৈছিলে ট্ৰাইবেল লীগত অসমত থকা বিভিন্ন ট্ৰাইবেলসকলৰ সমস্যাবিলাকক লৈ পেলাই এই সময়তো তেনেকুৱা ধৰণৰ কিছু সংগ্ৰাম তেনেকুৱা দাবী আমি দেখিবলৈ পাওঁ ইয়াৰ পিছত আমি সকলোৱে জানো যে 1947 চনৰ পিছত যেতিয়া সংবিধান ৰচনা কৰা হয় ড্ৰাফটিং কৰা হয় এই সময়ত অসমৰ সন্মানীয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু তেওঁৰ লগত 5 জন সদস্যক লৈ পেলাই যি এটা সাব কমিটি গঠন কৰি দিয়া হৈছিলে এই সাব কমিটিয়ে ৰিপৰ্ট দাখিল কৰিছিলে আৰু সাব কমিটিয়ে ৰিপৰ্ট দাখিল কৰাৰ পিছত 1949 চনত এই কথাটো লৈ পেলাই তৰ্ক বিতৰ্ক হৈছিলে যুক্তি তৰ্ক হৈছিলে আৰু 1949 চনৰ 26 নৱেম্বৰত এইটো আইনত পৰিণত হৈছিলে আৰু ইয়াৰ পিছত আমি দেখিবলৈ পাওঁ 1950 চনৰ পৰা আমাৰ নৰ্থ ইষ্টত 6 শিডিউল কাউন্সিল বনাই দিয়া হৈছিলে যেনেকৈ আমাৰ অসমত কাৰ্বি আংলঙৰ কথা আমি জানো ডিমা হাছাও বৰ্তমানৰ ডিমা হাছাও এই সময়ৰ নৰ্থ কাছাৰ হিল ডিষ্ট্ৰিক্ট এই দুটা কাউন্সিল 6 শিডিউল যি দুটা কাউন্সিল সেই দুটা কাউন্সিলটো বনাই দিয়া হৈছিলে ইয়াৰ পিছত আমি দেখিবলৈ পাওঁ
যে প্লেন্স ট্ৰাইবেল কাউন্সিল অফ আছাম PTC 1967 চনৰ পৰা অসমত থকা ভৈয়াম জনজাতিসকলক লৈ পেলাই প্লেন্স ট্ৰাইবেল কাউন্সিল অফ আছাম গঠন কৰি পেলাই উদয়াচলৰ ডিমাণ্ড দিয়া হৈছিল অকল ইয়াত এটা জনগোষ্ঠী নাছিল বিভিন্ন আমাৰ ভৈয়ামত থকা যিবিলাক জনজাতি আছিল এই জনজাতিসকলক লৈ পেলাই PTC প্লেন্স ট্ৰাইবেল কাউন্সিল অফ আছামে উদয়াচলৰ যি দাবী সেই দাবীটো উত্থাপন কৰিছিল ইয়াৰ পিছত দেখা যায় অসম আন্দোলন হল অসম আন্দোলন হোৱাৰ পিছত অসম চুক্তি হল এই অসম চুক্তি হোৱাৰ পিছত হয়তো আমাৰ জনজাতিসকলৰ মাজত কতবা নহয় কতবা দুখ থাকি গল ক্ষোভ থাকি গল অসম চুক্তিৰ পিছত আমি দেখিবলৈ পাওঁ অসমত আমাৰ বিভিন্ন জনজাতি সংগঠনবিলাক ছাত্ৰ সংগঠনেই হওক বা বিভিন্ন সংগঠনেই হওক অসম চুক্তিৰ পিছত আন্দোলন কৰিবলৈ বাধ্য হোৱাৰ নিচিনা এটা পৰিৱেশ হ'ল যাৰ ফলত নিখিল বড়ো ছাত্ৰ সন্থাই 1987 চনৰ পৰা ডিভাইড আছাম 50-50 শ্লোগানেৰে সংকোচৰ পৰা হদিয়ালৈ পৃথক বড়োলেণ্ডৰ ৰাজ্যৰ আন্দোলন কৰিল এই কথাবিলাক আমি সকলোৱে জানো আজি এই কথাটো কিছু মই টানি আনিব বিচাৰিছো ইতিহাস যেহেতু কেনেকৈ 6 শিডিউল হল অসমত কেনেকৈ আমাৰ BTC হল কেনেকৈ আমাৰ BTR হল এই কথাবিলাক ক'বলৈ যাওঁতে কিছু কথা মই ৰোমন্থন কৰিব বিচাৰিছো বা কিছু কথা মই ইতিহাসৰ পৰা মই টানি আনি সদনত ক'ব বিচাৰিছো সন্মানীয় অধ্যক্ষ মহোদয় যে আমি এই কথাবিলাক সকলোৱে জানো যে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত নিখিল বড়ো ছাত্ৰ সন্থাই পৃথক বড়োলেণ্ডৰ আন্দোলন কৰিলে বড়োফাৰ অকাল মৃত্যুৰ পিছত সেই নেতৃত্ব বেলেগে দায়িত্ব ললে ইয়াৰ পিছত এটা চুক্তি হল 1993 চনত BSC বড়োলেণ্ড অটোনমাস কাউন্সিল ষ্টেট এগৰ আধাৰত আছিল ষ্টেট এগৰ আণ্ডাৰত আছিল BSC চুক্তিটো কিন্তু সেই BSC চুক্তিটো আনকনষ্টিটিউচনেল সেফগাৰ্ড নথকা ৰক্ষা কবচ নথকা হেতুকে সেই সময়ত নিখিল বড়ো ছাত্ৰ সন্থাই এটো ৰেজেক্ট কৰাৰ পিছত পুনৰ এটা আন্দোলন হল ৰক্ষা কবচ বিচাৰিছে যেনেকৈ আজি আমি দেখিবলৈ পাওঁ বা শুনিবলৈ পাই আছো বিভিন্ন আমাৰ অটোনমাস কাউন্সিল বিলাকেও কৈ আছে যে আমাক কনষ্টিটিউচনেল সেফগাৰ্ড লাগে নাম কলে হয়তো বেয়া নহব চাগেই আজি আমাৰ মিচিং অটোনমাস কাউন্সিল ৰাভা অটোনমাস কাউন্সিল বিভিন্ন অটোনমাস কাউন্সিল বিলাকেও কৈ আছে যে আমাৰ কাউন্সিল বিলাকক আমাক সেফগাৰ্ড লাগে কি সেফগাৰ্ড কনষ্টিটিউচনেল সেফগাৰ্ড সাংবিধানিক ৰক্ষা কবচ লাগে বুলি তেওঁলোকেও আজি কৈ আছে এই কথাটো নিখিল বড়ো ছাত্ৰ সন্থাই 1993 চনতে এটো উপলব্ধি কৰিছিল BSC চুক্তি কৰাৰ পিছত উপলব্ধি কৰিছিল যে সেইদৰে নহব আমাৰ ট্ৰাইবেল সকলৰ যদি উন্নতি যদি হ'ব লাগে আমি যদি সাংবিধানিক যদি অধিকাৰ আমি যদি পাব লাগে এই অঞ্চলৰ বসবাস কৰা লোকসকলৰ যদি উন্নয়নমূলক যদি কাম কৰিব লাগে তেতিয়া হলে অটোনমাস কাউন্সিল ষ্টেট এগৰ আধাৰত বনোৱা অটোনমাস কাউন্সিল যথেষ্ট নহয় আমাক কি 6 শিডিউল লাগিব বুলি এটা অনুভৱ হৈছিল আন্দোলন হল ইয়াৰ পিছত 2003 চনত BLTৰ লগত চুক্তি কৰিলে বহুতো ইয়াত বড়ো দল সংগঠনো আছিল BLT অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত বুজাপৰাত আহি 2003 চনত BTC চুক্তি হল যি BTC 6 শিডিউল কাৰ্বি আংলঙৰ নিচিনাকে ডিমা হাছাওৰ নিচিনাকে এটা 6 শিডিউল হয় তথাপিও ইয়াত কিছু সংশোধন আছে এমেন্ডমেন্ট যেহেতু আমি সকলোৱে জানো 6 শিডিউল ভৈয়ামৰ কাৰণে নাছিলে পাহাৰৰ কাৰণে আছিলে এটো অলপ এমেন্ডমেন্ট কৰি ইয়াত মানে 6 শিডিউলটো বনোৱা হল 6 শিডিউল বুলি কোৱাৰ লগে লগে ইয়াত ট্ৰাইবেল সকলৰ প্ৰটেকচনৰ কথা আহে আৰু হেতুকে লৈ পেলাই কিছুমানে মিস ইন্টাৰপ্ৰিটেশন কৰিব বিচাৰে যে 6 শিডিউল মানে অকল ট্ৰাইবেল সকলৰ কাৰণে ইয়াত অনা ট্ৰাইবেল বিলাকৰ কোনো মানে সুৰক্ষাৰ কোনো ব্যৱস্থা নাই অনা ট্ৰাইবেল বিলাকৰ কোনো মৌলিক অধিকাৰ নাই তেনেকুৱা মিস ইন্টাৰপ্ৰিটেশন আমি কৰাটো প্ৰায় আমি দেখো প্ৰায় আমি শুনিবলৈ পাওঁ
বা এনেকুৱা কথাবিলাক চৰ্চা চলি থাকে। মানে উপাধ্যক্ষ মহোদয়, আমি সকলোৱে জানো এইটো ভাৰত এটা সংবিধানৰ ভিতৰত, এটা সংবিধানৰ গণ্ডিৰ ভিতৰত এখন ৰাজ্যৰ তলত থকা 6 শিডিউল হয়। ইয়াত আমাৰ জনজাতিসকলক, ট্ৰাইবেলসকলক ইয়াত সম্পূৰ্ণৰূপে ইয়াক প্ৰটেকশ্যন দিয়া হৈছে। ইয়াৰ অৰ্থ এইটো নহয়, এইটো ৰং ইণ্টাৰপ্ৰিটেশ্যন হয় মাজে মাজে। ইয়াত অকল অনলি ফৰ ট্ৰাইবেল, নন ট্ৰাইবেলবিলাকৰ কোনো সা সুবিধা নাই, নন ট্ৰাইবেলবিলাকৰ কাৰণে কোনো ৰক্ষা কবচ নাই, নন ট্ৰাইবেলবিলাকৰ কাৰণে মাটিৰ কোনো সুৰক্ষা নাই, তেনেকুৱা কথাবিলাক আমি চৰ্চা হোৱাটো আমি দেখিবলৈ পাওঁ। কিন্তু বাস্তৱত সেইটো নহয়। বনাফাইড যিবিলাক চিটিজেন, এই বনাফাইড চিটিজেনবিলাকক তাত মানে অধিকাৰ দিয়া হৈছে। এই কথাটো আমি সকলোৱে জানো, বা সেই কথাটো যিটো সত্য কথা, সেই সত্য কথাবিলাক আমাৰ আলোচনা হ'লে আমাৰ সকলোৰ কাৰণে লাভৱান হয়। যেই নহওক সন্মানীয় উপাধ্যক্ষ মহোদয়, আমাৰ যি 6 শিডিউল, এই 6 শিডিউলৰ অল ৰাউণ্ড ডেভেলপমেণ্ট যদি হ'ব লাগে, তেতিয়াহ'লে 6 শিডিউল কাউন্সিল, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত যদি মধুৰ সম্পৰ্ক থাকে, তেতিয়াহ'লেহে 6 শিডিউলৰ অল ৰাউণ্ড ডেভেলপমেণ্টটো সম্ভৱ হয়। যদি এটা 6 শিডিউল কাউন্সিল ৰাজ্য চৰকাৰৰ লগত ভাল নহয়, কেন্দ্ৰীয় চৰকাৰৰ লগত যদি ভাল সম্পৰ্ক নহয়, তেতিয়া ইয়াৰ অল ৰাউণ্ড ডেভেলপমেণ্টটো আমি নিশ্চয়কৈ আশা কৰিব নোৱাৰো। আমি দেখিছোঁ যে 1950 চনৰ পৰাই আমাৰ অসমত কাউন্সিল আছে 6 শিডিউল। ক্ৰনলজিকেলি যদি আমি সেইটো ষ্টাডি কৰি যাওঁ, কাৰ দিনত কি হৈছে, কি হোৱা নাই, কাৰ দিনত কি পাইছে, কি পোৱা নাই, এইবিলাক যদি ক্ৰনলজিকেলি যদি আমি ষ্টাডি কৰিবলৈ যাওঁ, তেতিয়া এই কথাবিলাক আমি উপলব্ধি নিশ্চয় কৰিব পাৰিম। যদি সেই কাউন্সিলবিলাক, সেই 6 শিডিউলবিলাক ৰাজ্য চৰকাৰৰ লগত যদি ভাল নহয়, কেন্দ্ৰীয় চৰকাৰৰ লগত যদি ভাল নহয়, তেতিয়াহ'লে অল ৰাউণ্ড ডেভেলপমেণ্ট কৰাটো খুব সম্ভৱ নহয়। আমি ভাগ্যৱান বুলি আমি ভাবিছোঁ যে বৰ্তমানৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি মুখ্যমন্ত্ৰী হিচাপে আমি পাইছোঁ। আৰু আমি দেখিছোঁ যে এই 3.5 বছৰত তেখেতে কোকৰাঝাৰত 4টা নিশা তেওঁ কটাই গৈছে। আহিছেতো বহুতবাৰ আহিছে, কিন্তু 4 নিশা তেখেতে কোকৰাঝাৰত থাকি গ'ল। যেতিয়া কাউন্সিল আৰু ৰাজ্য চৰকাৰৰ লগত ভাল সম্পৰ্ক হ'ব, মধুৰ এটা সম্পৰ্ক হ'ব, তেতিয়া এই কাউন্সিলবিলাক, এই 6 শিডিউলবিলাক উন্নতি কৰিব পাৰিব। 6 শিডিউল ইয়াত ট্ৰান্সফাৰ ছাবজেক্ট, যেনেকৈ আমাৰ চুক্তিত 40টা আছিল যদিও 39 ছাবজেক্ট ইয়াত ট্ৰান্সফাৰ ছাবজেক্ট, এটাতো এতিয়ালৈকে দিয়া হোৱা নাই। 39টা ছাবজেক্ট ডিপাৰ্টমেণ্টটো আমাৰ ট্ৰান্সফাৰ ছাবজেক্ট। কেতিয়াবা আমি শুনো কাউন্সিলৰ পৰা, যিহেতু কাউন্সিলত এছেম্বলি আছে, কাউন্সিলৰ পৰা বিল পাছ কৰি দিয়া হ'ল, কিন্তু সেই বিলটো পাছ নহ'ল। গভৰ্ণৰ অফিচত আছে, তেনেকুৱা আমি শুনিবলৈ পাওঁ। কাউন্সিলে নিজাকৈ কিবা এটা সিদ্ধান্ত লৈছিলে, কিন্তু ৰাজ্য চৰকাৰৰ অনুমোদন পোৱা নাই। মই পজিটিভলি কথাটো কৈ আছোঁ, নেগেটিভলি কোৱা নাই। আপুনি ট্ৰাই টু কনক্লুড। সেইকাৰণে মোৰ কথাটো হ'ল কি, আপুনি নিজৰ সময়ত ক'ব কথাটো, আপুনি নিজৰ সময়ত ক'ব কথাটো। মই পজিটিভলি কথাটো কৈ আছোঁ যে এটা 6 শিডিউল যদি অল ৰাউণ্ড ডেভেলপমেণ্ট হ'ব লাগে, তেতিয়াহ'লে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত ভাল মধুৰ যদি সম্পৰ্ক থাকে, তেতিয়াহ'লে কাউন্সিলত আমাৰ ডিপাৰ্টমেণ্ট যিবিলাক ছাবজেক্ট, এই ডিপাৰ্টমেণ্ট বা ছাবজেক্টবিলাক এতিয়া আমি আৰামত কৰি যাব পাৰোঁ। উদাহৰণ বহুতো আছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে ছাপ'জ আমাৰ বিটিআৰ ৰেকৰ্ডত স্কুল কলেজ প্ৰভিন্সিয়েলাইজেশ্যনৰ কথা আছিলে, তেখেতে কৈছে যে কলেজটো তোমালোকে লোৱা, আমি ফাইনেন্সিয়েলি হেল্প কৰিম, এইখিনি অধিকাৰটো তোমালোকৰ আছে। যিহেতু এডুকেশ্যন ট্ৰান্সফাৰ ছাবজেক্ট, এইটো আপোনালোকে কৰিব পাৰে। তো এনেকুৱা এটা প্ৰগ্ৰেছিভ চিন্তাধাৰাৰে আমাৰ মুখ্যমন্ত্ৰীয়ে আমাৰ 6 শিডিউলবিলাকক চলাবলৈ দি আছে। থেংক ইউ।
Thank you. Please, আৰু ভাল please, মাননীয় সদস্য, আমি সকলোৱে জানো আপোনাৰ পিছত আৰু 25 গৰাকী সদস্য আছে। এক মিনিট ছাৰ, 1 মিনিট শেষ কৰক। মই অলপ সুযোগ ল'ব বিচাৰিছোঁ। মোৰ সমষ্টিত হৈছে 6 শিডিউলত হৈছে 6 শিডিউলৰ ওপৰত আলোচনা কৰিবলৈ এটা ছাবজেক্ট লোৱা হৈছে। দুটামান কথা কৈ পেলাই মই সমাপ্ত কৰিব বিচাৰিছোঁ। আমি সকলোৱে জানো 6 শিডিউলবিলাকক অধিক আৰু কমঠা দিবলৈ বৰ্তমানৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে হাতত ব্যৱস্থা লৈ আছে। 125 যে এমেণ্ডমেণ্ট বিল, সেই বিলটো চলিত যি পাৰ্লিয়ামেণ্ট ছেছন, সেই পাৰ্লিয়ামেণ্ট ছেছনত উত্থাপন হ'বলৈ গৈ আছে। মই সেইকাৰণে উপাধ্যক্ষ মহোদয়, মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমি আজিৰ যি বিধানসভা, এই বিধানসভাত যাতে আমিও 125 যে এমেণ্ডমেণ্ট যি বিল সদনত আহিবলৈ গৈ আছে, সদনত উত্থাপন হ'বলৈ গৈ আছে, সেইকাৰণে মোৰো অনুৰোধ যাতে আমি অসম বিধানসভাটো 125 এমেণ্ডমেণ্ট বিলটো যাতে পাছ কৰিবৰ কাৰণে যাতে এটা প্ৰস্তাৱ লোৱা হয়, তাৰ কাৰণে মই আপোনাৰ ওচৰত মই অনুৰোধ কৰিছোঁ। Thank you. গতিকে ছাৰ বিটিআৰ চুক্তি 100% ছাৰ কাৰ্যকৰী হ'ব লাগিব, নহ'লে আকৌ ইয়াত কিন্তু অস্ত্ৰৰ জনজননী হ'ব ছাৰ। সেইটো আমি নিবিচাৰোঁ ছাৰ। সেইকাৰণে 100% ছাৰ, প্ৰথম কথা হ'ল যে মই প্ৰথমতে বিটিআৰৰ পৰা আহোঁ। ছাৰ, আজি যিখন আমাৰ ৰাজ্যপালৰ ভাষণ হ'ল, তাত শংকৰদেৱৰ নাম উল্লেখ কৰা হৈছে, কামাখ্যাৰ নামো উল্লেখ কৰা হৈছে, খুব ভাল কথা। কিন্তু মই ভাবোঁ যে আজিৰ ৰাজ্যপালৰ ভাষণটো যিহেতু ইয়াত হৈছে, আমাৰ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামটো স্মৰণ হ'ব লাগে। এইটো মোৰ পিনৰ পৰা আপোনালোকৰ প্ৰতি, সদনৰ প্ৰতি মোৰ এইটো বিনম্ৰ অনুৰোধ। এতিয়া আমি দেখিছোঁ যে বিটিআৰটো যদি সঁচাকৈ ভালকৈ কাৰ্যকৰী হ'ব লাগে, তেতিয়াহ'লে ফাণ্ড পজিশ্যনটো বাঢ়িব লাগে। এতিয়া দেখা গৈছিলে যে 2020-21 চনত যেতিয়া হাগ্ৰামা মহিলাৰ লাষ্ট আছিলে, তেতিয়া বিটিআৰৰ বাজেট আছিলে 680 কোটি টকা ষ্টেট গভৰ্ণমেণ্টৰ পৰা, SOPT যিটো 680 কোটি টকা। সেইটোৰ পৰা প্ৰত্যেক বছৰে 10%কৈ যদি বাঢ়ি যাবলৈ হয়, 2025-26 চনত আচলতে আজিৰ দিনটোত বিটিআৰৰ কাৰণে বাজেট হ'ব লাগিছিলে 1095 কোটি টকা। কিন্তু ষ্টেট গভৰ্ণমেণ্টে এইটো কমাই 800 কোটি টকা কৰিছে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াত উপস্থিত আছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আৰু 295 কোটি টকা বিটিআৰক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ঠিক তেনেকৈ মই ভাবোঁ যে ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু কাৰ্বি অট'নমাছ কাউন্সিলৰ ক্ষেত্ৰতো 10%কৈ বঢ়োৱাৰ যিটো নিয়ম, সেই অনুসৰি ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু আপোনাৰ কাৰ্বি অট'নমাছ কাউন্সিলকো ফাণ্ডটো SOPT বা ষ্টেটৰ পৰা দিয়া ফাণ্ডটো অলপ বঢ়াব লাগে। এইটো দুৰ্ভাগ্যজনক কথা যে এইবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ডটো বিটিআৰৰ ক্ষেত্ৰত কমাই দিছে। মই আশা কৰোঁ আমাৰ ষ্টেট গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টক এইটো বঢ়াবৰ কাৰণে অনুৰোধ কৰিব। এতিয়া মই আপোনালোকক ক'ব খুজিম যে আচলতে বিটিআৰ যিখন চুক্তি হ'ল, মই 6 শিডিউল গোটেইটোলৈ যোৱাৰ আগত বিটিআৰ চুক্তিখনত সৰ্বমুঠ চৰকাৰে কৈছিলে যে 79টা আমি কাম বিটিআৰৰ কাৰণে কৰি দিম, 79টা কাম কৰি দিম। অলপ আগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ, তেতিয়া তেখেতে ক'লে যে অকল এটাহে কাম বাকী আছে, গোটেইখিনি কৰিলোঁ। মই দেখিলোঁ যে গোটেইখিনি মই নিজে ইয়াতে একদম ধুনীয়াকৈ বনাই আনিছোঁ, ৰিচাৰ্চ কৰি সব মানুহৰ লগত কথা বাৰ্তা পাতি, যে আচলতে বিটিআৰৰ চুক্তিত 2020 চনত 27 জানুৱাৰীৰ তাৰিখৰ দিনে যে 79টা কামৰ প্ৰতিশ্ৰুতি দিয়া হৈছিলে, তাৰ কেৱল 24টা কামহে এতিয়ালৈকে কৰা হৈছে, অৰ্থাৎ 30.37%হে কাম কৰা হৈছে আৰু বেছিভাগ কামেই এতিয়ালৈকে কৰা নাই। মই ভাবোঁ যে অসম চুক্তিৰ নিচিনাকৈ আকৌ বিটিআৰ চুক্তি কাৰ্যকৰী কৰিব লাগে বুলি যাতে বড়ো মানুহে আন্দোলন কৰিবলগীয়া নহয়, আকৌ যদি বড়ো মানুহে হাতত অস্ত্ৰ তুলিবলগীয়া নহয়, তাৰ কাৰণে এবছৰৰ ভিতৰতে বিটিআৰ চুক্তি 2020 চনৰ চুক্তিৰ 100% দফাসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া যদি মই কওঁ এটা বা দুটা যদি উদাহৰণ দি দিওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে গম পাব। ইয়াত আছিলে অল্টাৰেশ্যন অফ এৰিয়া, BTADৰ অল্টাৰেশ্যন এৰিয়াত কৈছিলে যে ইনক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি ট্ৰাইবেল পপুলেশ্যন, কৈছিলে যে তেনেকুৱা গাঁও আছে, মই জনামতে 1100খন, এতিয়ালৈকে তেনেকুৱা ট্ৰাইবেল গাঁও ইয়াত অন্তৰ্ভুক্ত কৰিছে মাত্ৰ 60খন। এক্সক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি নন ট্ৰাইবেল পপুলেশ্যন, যিবিলাক নন ট্ৰাইবেল পপুলেশ্যন যাত 51তকৈ কম ট্ৰাইবেল মানুহ আছে, সেইবিলাকক বিটিআৰৰ পৰা কটাৰ কথা আছিলে, তাৰ এখনো গাঁও এতিয়ালৈকে কটা নাই, সেইটো কটাৰ ব্যৱস্থা কৰিব লাগে। তাৰপাছত বিটিআদিৰ আপোনাৰ কনষ্টিটুৱেঞ্চি
40টাৰ পৰা 60টা কৰাৰ কথা আছিলে 125 যিটো এমেণ্ডমেণ্ট আছে তাত নিশ্চয় এইটো আহিব ইয়াৰ আগৰ আমাৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ লোকসভা আৰু ৰাজ্যসভাত যিটো 125 যিটো এমেণ্ডমেণ্ট বিল আছে তাত এইটো সংখ্যা বিটিআৰৰ কথাটো উল্লেখ নাই এইবাৰ নিশ্চয় সোমাব নেক্সট ছিজনত মই আশা কৰোঁ যে এই এমেণ্ডমেণ্টত 40টাৰ পৰা 60টা বিটিআৰৰ চিট আপোনাৰ 40 MCLৰ চিটটো 60টাৰ পৰা 80টা নহয় 40টাৰ পৰা 60টা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই তিনিটাই কাম কৰা নাই এই তিনিটাৰ ভিতৰত মই দেখুৱালো যে এটাৰ সামান্য অংক এটা 1100খন গাঁৱৰ ভিতৰত মাত্ৰ 60খন গাঁও এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিছে তাৰ পাছত যদি চাওঁ যে ৰিভিউ অফ পাৱাৰ এণ্ড ফাংচন অফ BTC তাত 90টা যিটো হেৰি দিয়াৰ কথা আছিলে সেইবিলাকো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই আনহাতে ভাৰতৰ সংবিধানত মানে কি হ'ল এতিয়া কি আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল বিটিআৰ বা যিকোনো 6 শিডিউল এৰিয়া কাৰ্বি আংলঙে হওক বা ডিমা হাছাও আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে যিটো পইচা আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পইচাটো আকৌ ৰাজ্য চৰকাৰলৈ আহে ৰাজ্য চৰকাৰে কেইদিনমান তাতে উমনি দিয়ে তাৰপিছত আকৌ বহুদিনৰ মূৰতে আমাৰ বিটিআৰলৈ পঠিয়াই দিয়ে বা কাৰ্বি আংলঙলৈ পঠিয়াই দিয়ে সেইটো ডাইৰেক্টলি দিবৰ কাৰণে 125ত যিটো সংশোধনী আনিব খোজা হৈছে সেই সংশোধনীটো বিসংগতিপূৰ্ণ এই কাৰণে যে ভাৰতৰ সংবিধানৰ আৰ্টিকল 275তে অটনমাস কাউন্সিল 6 শিডিউল এলেকাবিলাকৰ ফাণ্ডৰ কথাটো আছে কিন্তু 125ত আৰ্টিকল 280 সংশোধন কৰাৰ কথাহে কোৱা হৈছে 280 সংশোধন কৰাৰ কথা কৈছে এইটো অকল আমাৰ ডিস্ট্ৰিক্ট কাউন্সিল আমাৰ পঞ্চায়তবিলাক ডিস্ট্ৰিক্ট পঞ্চায়তবিলাকৰ কাৰণে তেতিয়া বিটিআৰৰ মৰ্যাদা হ্ৰাস হ'ব বিটিআৰত আচলতে যি ক্ষমতা দিব খোজা কৈছে সেই ক্ষমতাটো নাইকিয়া হ'ব আৰু মই কেইটামান ইনষ্টিটিউচন বিটিআৰ কি হৈছে কি নহৈছে দুটা তিনিটা স্যাৰ আপোনাৰ নিজৰ জনগোষ্ঠীৰ কথা স্যাৰ মোক দুটা তিনিটা কথা ক'বলৈ দিয়ক এক মিনিটত শেষ কৰি দিয়ক স্যাৰ মোক এটা কথা এক মিনিটত শেষ কৰি দিয়ক স্যাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে কৰিম বুলি কৈছিলে এডুকেশ্যন এণ্ড আদাৰ ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন বিটিআৰৰ কাৰণে কৈছিলে যে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম চেন্ট্ৰেল ইউনিভাৰ্চিটি এট বৰমা এতিয়ালৈকে হোৱা নাই নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি হোৱা নাই স্যাৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ আপোনাৰ চেণ্টাৰ ওদালগুৰি বাক্সা আৰু চিৰাং কেৱল ওদালগুৰিটো হৈছে স্যাৰ তাৰ বাহিৰে বাকীকেইটা হোৱা নাই স্যাৰ ইনষ্টিটিউট অফ লাইভলিহুড মেনেজমেণ্ট টংলা সেইটো হোৱা নাই স্যাৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স এট ৰৌমাৰী এইটো হোৱা নাই স্যাৰ যদি মই এটাকে হোটেল এণ্ড টুৰিজম মেনেজমেণ্ট ইনষ্টিটিউট এটাকে যদি স্যাৰ কৈ দিওঁ তেতিয়াহ'লে দেখিবলৈ পাব যে বেছিভাগে অথচ মুখ্যমন্ত্ৰীয়ে ভাবি আছে যে মই যিমানকেইটা কাম কৰিম বুলি কৈছিলোঁ চুক্তিত যিমান কথা আছে তাৰ এটাহে বাকী আছে বুলি তেখেতে মনে মনে ভাবি আছে আজি অলপ আগতে মই কথা পাতোঁতে এইটো কৈছোঁ গতিকে ছাৰ বিটিআৰ চুক্তি 100% তাৰ কাৰ্যকৰী হ'ব লাগিব নহ'লে আকৌ ইয়াত কিন্তু অস্ত্ৰৰ জনজননী হ'ব ছাৰ সেইটো আমি নিবিচাৰোঁ ছাৰ সেইকাৰণে 100% ছাৰ 100% ছাৰ ইয়াত কাৰণে আলোচনা কৰিছে আপোনাৰ সাজেশন সেইকাৰণে 100% আপোনাৰ সাজেশনটো দিয়ক কৰিব লাগে ছাৰ আমি আজি ৰাইজৰ দলে 3টা দাবী উত্থাপন কৰিছো ৰাজ্যপালৰ ভাষণত আমি যেটো প্ৰতিবাদ কৰিছিলো তাত 3টা দাবী উত্থাপন কৰিছো বিটিআৰ চুক্তি 2020 চনত হোৱা বিটিআৰ চুক্তি একেবাৰে কাৰ্যকৰীকৰণ কৰা নাই গতিকে বিটিআৰ চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিব লাগে এটো হল আমাৰ দাবী বিটিআৰ চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰীকৰণ কৰিব লাগে আৰু সকলো এনডিএফবি কেডাৰক জেলৰ পৰা মুক্তি দিব লাগে আলোচনা হৈছে চুক্তি হৈ গ'ল কিছুমানক জেলৰ পৰা মুক্তি দিলে কিছুমানক দিয়া নাই সকলো এনডিএফবি কেডাৰক জেলৰ পৰা মুক্তি দিব লাগে আৰু তৃতীয় কিন্তু আৰু এটা গুৰুত্বপূৰ্ণ কথা আটাইকেইখন ষষ্ঠ অনুসূচীৰ ছাত্ৰ শাসন বিটিআৰ তাৰপিছত কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও অট'নমাছ কাউন্সিল তালৈ একদম ফাণ্ডটো মানে কি কৰে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিটো ফাণ্ড আহে সেই ফাণ্ডটো ষ্টেট গভৰ্ণমেণ্টে ৰাখি থৈ নিজে খৰচ কৰে তাৰপিছত এইবিলাকলৈ ডাইৰেক্টলি যাবলৈ নিদিয়ে অট'নমাছ কাউন্সিলবিলাকলৈ যি কাৰণত অট'নমাছ কাউন্সিলবিলাকৰ অৰ্থনৈতিক সংকট হৈছে গতিকে কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু বিটিআৰ অট'নমাছ কাউন্সিলৰ কাৰণে পইচা পোনে পোনে চেণ্ট্ৰেলৰ পৰা ইয়ালৈ অহাৰ ব্যৱস্থা কৰিব লাগে আনহাতে আমি দেখিছো যে এতিয়া অসম চৰকাৰে কি কৰিছে ডিজিটেলি পইচা তুলিবলৈ লোৱাৰ কাৰণে ডিজিটেলি টেক্স তোলাৰ কাৰণে এতিয়া ৰাজ্য চৰকাৰে টেক্স তোলোতে কি কয় টেক্সটো এতিয়া ৰাজ্য চৰকাৰৰ ওচৰলৈ গুচি যায় আগতে ডাইৰেক্টলি অট'নমাছ কাউন্সিলে টেক্স তুলিব পাৰিছিলে এতিয়া ৰাজ্য চৰকাৰৰ ওচৰলৈ গুচি যায় আৰু ৰাজ্য চৰকাৰে 1 বছৰ 2 বছৰলৈকে এই যিবিলাক টেক্স উঠে সেই টেক্সবিলাক যেনেকৈ ট্ৰান্সপৰ্ট টেক্স যেনেকৈ ফৰেষ্ট টেক্স এই ৰেভিনিউবিলাকৰ পইচাটো এই অট'নমাছ কাউন্সিলবিলাকক নিদিয়ে গতিকে অট'নমাছ কাউন্সিলবিলাকক সম্পূৰ্ণৰূপে স্বতন্ত্ৰ ব্যৱস্থা কৰি দিবৰ কাৰণে দাবী আজি মই ৰাজ্যপালৰ ভাষণৰ মাজতে এই দাবী উত্থাপন কৰিছো এই 3টা মূল দাবী আপোনালোকে জানি আচৰিত হ'ব যে বিটিআৰত আজি
BTR এছেম্বলিত ইয়াতে অধিৱেশন পাতিছে অসম বিধানসভাৰ অথচ ৰাজ্যপালৰ ভাষণত BTR চুক্তি কিমান কাৰ্যকৰীকৰণ কৰা হ'ল তাৰ কোনো বিৱৰণ নাই কেনেকৈ বড়োসকলক ঠগি আছে বড়োসকলক কেনেকৈ ঠগি আছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কেনেকৈ বড়োসকলক ঠগি আছে আজি ৰাজ্যপালৰ ভাষণটো আপোনালোকে পঢ়িলে এই কথা জানিবলৈ পাব গতিকে বড়োসকলে যাতে আগতে আকৌ আন্দোলন কৰিবলগীয়া নহয় অনতি বিলম্বে BTADৰ যিখন চুক্তি 2020 চনৰ যিখন চুক্তি মেমৰেণ্ডাম অফ সেটেলমেণ্ট এখন ইমিডিয়েটলি 100% কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে আৰু কাৰ্বি আংলঙৰ যিবিলাক কাম আছিলে সেই কাৰ্বি আংলঙৰ কামবিলাকো সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবৰ কাৰণে আৰু ডিমা হাছাৰ যিবিলাক চুক্তি আছিলে সেই ডিমা হাছাৰ চুক্তিবিলাকো কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো আৰু ৰাজ্যপালৰ ভাষণে আমাৰ হস্ত অনুসূচিৰ জনজাতিসকলৰ প্ৰতি আজি কোনো ধৰণৰ বক্তব্য দাঙি ধৰিব নোৱাৰা কথাটোৱে বড়োসকলক যে কেৱল এখন অধিৱেশন পাতি দেখুৱাই কেৱল যাক অকল যে পইচাৰহে অপচয় কৰিছে আৰু বড়োসকলৰ চকু কেৱল ঢাকিবলৈ কেৱল চেষ্টা কৰিছে বড়োসকলৰ আৰ্থ সামাজিক উন্নয়নৰ কাৰণে যে কোনো কাম কৰা নাই এইটো স্পষ্ট প্ৰতিফলিত হৈছে গতিকে মই ভাবো যে আজি অসম চৰকাৰে মুখ্যমন্ত্ৰীয়ে আমাক ক'বই লাগিব যে BTR চুক্তি কেতিয়া সম্পূৰ্ণ কাৰ্যকৰী কৰা হ'ব আজি আমাক ক'বই লাগিব যে কাৰ্বি আংলং চুক্তি কেতিয়া সম্পূৰ্ণ কৰা হ'ব আৰু ডিমা হাছাৰ চুক্তি কেতিয়া সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হ'ব এই কথা আজি ক'বই লাগিব কেতিয়াও চৰকাৰক এৰি দিয়া নহ'ব ধন্যবাদ